নমস্কাৰ সকলোলৈকে মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। এয়া আমি ৰাতিপুৱাই আজি যাবলৈ ওলাইছোঁ গুৱাহাটী অভিমুখে আৰু কেনেকৈনো যাওঁ আমাৰ গোটেই জাৰ্ণিটো দেখুৱাম আপোনালোকক। কেনেকৈনো পালোঁগৈ আৰু কি কৰিলোঁ, কাৰ লগত গৈছোঁ, এয়া চাই থাকক ভিডিঅ'টো। যদি ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু কমেণ্ট এটা কৰি দিব। এয়া আমি গোলাঘাট পালোহি। গোলাঘাটৰ ৰদালি পইণ্টৰ পৰা আমি ফৰকাটিং যাম। এয়া ফৰকাটিং জংচন পাই গ'লোহি। ফৰকাটিঙত এয়া উঠিম আৰু ট্ৰেইনত টিকেট কাটি লওঁ। উঠি মেলি আমি এয়া যাত্ৰা আৰম্ভ কৰি দিলোঁ। মামাৰ ঘৰলৈ বুলি ওলাইছোঁ বিয়া মাতিবলৈ। বাৰ বিয়া যিহেতু আহি আছে, প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰি আমি গৈ আছোঁ। এয়া আমাৰ লগত আজি কণমানি টিকলি এজনী আহি আছে, তাইৰ লগতে হাঁহি ধেমালিৰে আহি আছোঁ। নামটো কি কৈ দিয়া? কোন ক্লাছত পঢ়িছা কৈ দিয়া? যাব দে বৌ, যাওক। যাওক বাই বাই দেই। কেনি যাম এইফালে ব'লা। পাই গ'লোহি ন গুৱাহাটী। ব'লা আহা। গুৱাহাটী পাই গ'লোহি। পাই গ'লোহি। ক'ত যাবা এতিয়া কোৱা? ফিলিংছ কেনেকুৱা? আহি আমি নিজৰ গন্তব্যস্থান পালোহি। যিহেতু ডাঙৰ মামাৰ ঘৰলৈ আহিছোঁ আৰু ভিডিঅ' দি থাকিম, চাই থাকিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। বাই বাই।